ৰাতিপুৱা মই লিলি আৰু মা অকনমান ওলাই আহিলো বহুত দিন পিছত আজি অকনমান ওলাই আহিলো ৰাতিপুৱাতে বেলেগ দিনো উলাম বুলি ভাবো কিন্তু উলোৱা নহয় তাকে অকনমান চাই যাও বুলি ভাবিলো এয়া পুখুৰীটো যেটো যে হিচি আছে আৰু এতিয়া হল আৰু আমি গুছি আহিলো অলপ সময় তাতে খুসকাৰিলো ইফালে চালো তাৰপিছত গুছি আহিলো আৰু এয়া যেটো টিঙৰ বাউণ্ডাৰী চাইছে এয়া হৈছে মোৰ মাৰ ঘৰ মাও আছে মোৰ লগত আৰু লিলিও আছে এইটো যেটো বাউণ্ডাৰী দেখা গৈছে এইটোৱে হৈছে মোৰ মাৰ ঘৰ গুড মৰ্নিং ফ্ৰেন্ডস মই দেবিকা পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আৰু এয়া হৈছে ৰাতিপুৱাৰ টাইম আমি জাস্ট চাহ কাপ খাইছো আজি ৰুটি বনোৱা নাই ভাবিছো এই কল দি কেটামান বৰা বনাই দিম এতিয়া মই ৰেডি কৰি থম এতিয়া নবনাও বাকি ৰেডি কৰি থৈ দিম কিন্তু অলপ পিছত কৰিম আৰু আদি তেলকে হুই আছে উঠাই নাই আৰু মা আছে আগফালে বহি আছে আমি অকনমান আগফালে ওলাই গৈছিলো ইয়াত মানে মাছ হিচি আছে পুখুৰী এটা আছে বহুত ডাঙৰ তো প্ৰত্যেক বছৰে তাত মানে মাছ হিচে তো তাকে অলপ চাই আহিলো পানী কিন্তু এতিয়াও আছে বহুতখিনি আছে আৰু কেইবা দিনো লাগিব এতিয়া হৈছে প্ৰায় 5 দিন মান হলে তো মটৰ চলিয়ে আছে দিনে ৰাতিয়ে আৰু 2-3 দিন মান লাগিব ৰাতিপুৱাৰ অলপ কামখিনি কৰি লোৱাৰ পিছত এতিয়া আহিলো মই কিচেনত কাৰণ আজি ৰাতিপুৱা তেনেকৈ একো খোৱাই নাই জাস্ট বিস্কুট চাহ তেনেকৈ খাইছিলো আৰু এই বিস্কুট চাহ খাই হে দুপৰীয়া ভাত খোৱালৈকে বহুত টাইম মাজত গেপ তো ইমান টাইম লকে তো থাকিব নোৱাৰিম তাৰ মাজতে ভাবিছো বৰা কেইটামান বনাই খাই লওঁ ডাইল বনাম বুলি ভাবিছিলো তো এয়া তৰকাৰী আছিলে জুৱাকালি ৰাতিৰে মাছ বনাইছিলো তাৰে অলপ আছিলে আৰু এতিয়া মই ইয়াত ধনিয়া পাত অলপ কাটি দি দিলো তাৰ পিছত আনি দিলে মাংস ভবা নাছিলো আজি কিবা এটা বনাম বুলি ভাবিছিলো অকল ডাইল বনালে আমাৰ হৈ যাব কিন্তু মাংস আনি দিলে তাকে আকৌ বনাবলগীয়া হ'ল তাৰ পিছত আমি ভাত পানী খালো আৰু মই মা আদি আমি তিনটাই খালো আৰু ভাইটিটো দুপৰীয়া নাহে দুপৰীয়া অলপ টাইম আমি গুটি কেইটা একেলগে শুই আছিলো তাৰ মানে শুই থকা মানে মোবাইল চাই আছিলো তো অলপ টাইম তেনেকৈ ৰেষ্ট কৰাৰ পিছত এতিয়া আকৌ ওলাই আহিলো পিছফালে তো চাই যাওঁ অকনমান ইফালে অলপ সময় আগতে বহুত মানুহ আছিলে তো সেইকাৰণে আহা নাছিলো তেতিয়া মানুহ কেইটা গ'ল সেইকাৰণে ওলাই আহিলো আৰু এইজনী লিলিও আছে তাইও মোৰ লগতে ওলাই আহিলে গুড ইভিনিং ফ্ৰেন্ডস গধূলি যিখিনি কাম সেইখিনি মই কৰি ললো আৰু মাও চাকি ধূপ জ্বলাই একবাৰ আজৰি হ'ল এতিয়া চাহ বনাও ৰাতিপুৱা আৰু গধূলি এই দুটা টাইম মাৰ চাহ লাগে তাৰ মানে ইয়াত থকা কাৰণে মোৰো 2 টাইম 3 টাইম কেতিয়াবা চাহ খোৱা হৈ যায় একো নাই বাৰু ঠাণ্ডা দিন কাৰণে চলি গৈছে কিন্তু গৰম দিনত নোৱাৰি
গধূলিৰ টাইমটো আমি এনেকৈয়ে কটালোঁ আজি মই আৰু মা কাৰণ বেলেগ একো কাম নাই ৰাতি ৰন্ধা বঢ়াও তেনেকৈ একো নাই তৰকাৰী আছে আমাৰ ৰাতিও হৈ যাব আৰু বেলেগকৈ একো বনাব নালাগে তো এয়া আদিও আমাৰ লগতে আছে হিও মোবাইলত কিবা গেম খেলি আছে আৰু লিলিও আছে হিও মোৰ লগতে নিমকি খাই আছে আৰু আজি ৰাতি মই একো নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু লৈ আনিলে মাছ তাকে আৰু মাছ কেপিছমান ফ্ৰাই কৰিলোঁ অকল তো মাংস আছিলে 10টামান বাজিলে আমি ডিনাৰ কৰি ল'ম আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ পুনৰ আন এটা ব্লগ লৈ আপোনালোকক আকৌ লগ পাম গুড নাইট